যাব লাগিব প্লে ষ্ট'ৰত গৈ ক্লিক কৰি দিব তাৰপিছত আপুনি সাৰ্চ কৰি দিব যে ইউটিউব তো ইউটিউব সাৰ্চ কৰি দিয়াৰ পিছত এনেকৈ ইউটিউব এপছ আহি যাব ইউটিউবৰ বহুত ধৰণৰ এপছ আছে তো ঠিক আছে আপুনি ইউটিউব গুগল LLC এইটোত ক্লিক কৰি দিব আৰু মোৰ যিহেতু মোৰ ইউটিউব খোলা আছে তো মোৰ অপেন বুলি আহিব ইনষ্টল বুলি নাহে তো ঠিক আছে মই অপেন কৰি দিছোঁ চেনেলটো আৰু ইয়াতে আহিব এনেকৈ ঠিক আছে যিহেতু মোৰ ইউটিউবটো খোলা আছে তো মোৰ ঠিক আছে চব সকলোবোৰ আহি গৈছে আপুনি যেতিয়া ইউটিউব চেনেল এটা নতুনকৈ খুলিব তেতিয়াহ'লে আপুনি এইটো যিহেতু এটা কোণাত যিহেতু আপোনাৰ এইটো প্ৰফাইল টাইপ যে এটা আছে কোণাত সেইটোত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ ইয়াতে এনেকুৱা বহুত কিবা আহিব আৰু যিহেতু মোৰ ইউটিউব চেনেল এটা ক্ৰিয়েট হৈ আছে তো মোৰ SD Assamese এণ্টাৰটেইনমেণ্ট আহি গৈছে ঠিক আছে তো আপুনি ইয়াতে ক্লিক কৰি দিব তাৰপিছত আপোনাৰ ইয়াতে কোনো চেনেলৰ নাম নাহিব ঠিক আছে আপোনাৰ এনেকুৱা এটা আহিব মাই চেনেল তো আপুনি মাই চেনেলত ক্লিক কৰি দিব আৰু মাই চেনেলত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা এটা ছেটিংছ আহিব ছেটিংছত আপুনি যিটো ইমেইল ID দি আছে সেই ইমেইল IDৰ নামটো আহিব আপুনি ঠিক আছে তেতিয়াহ'লে আপুনি এইটো যিটো ছেটিংছ ৰাখিছে সেই ছেটিংছত ক্লিক কৰি দিব দিয়াৰ পিছত এনেকৈ আহি যাব তো আপুনি ইয়াতে ক্লিক কৰি দিব দিয়াৰ পিছত যিহেতু মোৰ SD Assamese এণ্টাৰটেইনমেণ্ট আছে ঠিক আছে তো মোৰ চেনেলটোৰ নাম আহি গৈছে তো আপুনি ইয়াতে যি নাম দিয়ে SD দিয়ে আপোনাৰ যি নামৰ আপুনি চেনেল খুলিব বিচাৰে ঠিক আছে ইয়াতে দিব পাৰে তাৰপিছত আপুনি অ'কে কৰি দিব অ'কে কৰি দিয়াৰ পিছত অ'কে হৈ যাব তো এটা ডিছক্ৰিপশ্যনত আপুনি লিখিব পাৰে যি লিখে আপোনাৰ কথা তো এটা মই লিখা আছে হাই আই এম সঞ্জীৱ কুমাৰ ডেকা মাই চেনেল ইজ SD Assamese এণ্টাৰটেইনমেণ্ট I upload vlogs video roast video technical video comedy video and my personal video etc তো ঠিক আছে মোৰ যেহেতু মোৰ নাম সঞ্জীৱ কুমাৰ ডেকা আৰু মোৰ চেনেলটো SD Assamese আপোনালোকে গমেই পাইছে তো আপুনি এটা যি ধৰণৰ লিখিব বিচাৰে তেনেকৈ লিখিব পাৰে তো এইটোত ক্লিক কৰি দিলে তো এতিয়া আপোনাৰ 40% আপোনাৰ ইউটিউব চেনেল খোলা গৈছে ঠিক আছে তো আপুনি এটা ফটো কি দৰে দিব বা আপোনাৰ প্ৰফাইল পিকচাৰ কি দৰে দিব তো সেইটোৰ বিষয়ে ইয়াতে এইটো ভিডিঅ'তে জনা হ'ব আৰু বাকী আপোনাৰ চেনেল ভেৰিফাই কেনেকৈ কৰিব আপোনাৰ এক্সেছ একাউণ্ট লিংক কেনেকৈ কৰিব সেই ভিডিঅ'টো আমাৰ নেক্সট ভিডিঅ'টো দিয়া হৈ যাব তো ঠিক আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকন বটনটো দবাই দিব তো ঠিক আছে আপুনি প্ৰফাইল কি দৰে দিব আপুনি ইয়াতে এই যিটো তিনিটা স্তম্ভ ফুট আছে বা তিনিটা যি বিন্দু আছে তাতে আপুনি ক্লিক কৰি দিব ইয়াৰ পিছত আপোনাৰ ছেটিং হোৱাটছ অন টিভি পাৰ্চনেল প্ৰফাইল ফিড এণ্ড হেল্প এণ্ড ফিডবেক তো আপুনি হেল্প এণ্ড ফিডবেকত ক্লিক কৰি দিয়ক দিয়াৰ পিছত তো অলপ আজি নেট শ্ল' হৈ আছে জিঅ' তো ঠিক আছে অলপ লাহে আহিছে তো আপুনি ইয়াতে চাৰ্চ কৰি দিয়ক যে মেনেজ মেনেজ প্ৰফাইল আইকন manage advanced channel setting YouTube page ঠিক আছে এইটো মানে মই আপুনি সাৰ্চ কৰি দিব পাৰে যে তো এতিয়া মই ক্লিক কৰিছোঁ হেল্প এণ্ড ফিডবেক manage your profile icon icon তাতে ক্লিক কৰি দিব দিয়াৰ পিছত আহিব manage your profile icon your channel icon show your channel and banner icon display other censor channel details তো এটা আপুনি ক্লিক কৰিব দিয়াৰ পিছত আপোনাৰ ঠিক এনেকৈ আহি যাব manage your channel icon তো আপোনাৰ যিটো গুগল একাউণ্ট ছেটিং আছে সেইটো আপুনি ক্লিক কৰি দিব দিয়াৰ পিছত এনেকৈ পেজ এটা অপেন হ'ব তো আজি জিঅ' অলপ শ্ল' হৈ আছে নেট অলপ দেৰি লাগিছে ঠিক আছে কোনো কথা নাই আপুনি সেইদৰে আহি যাব তাৰপিছত যিহেতু মোৰ এতিয়া SD Assamese এণ্টাৰটেইনমেণ্ট আছে তো মোৰ ইয়াতে অলৰেডি হৈ গৈছে তো আপুনি ইয়াতে দিব পাৰে যে এইটো আপুনি ইয়াতে ক্লিক কৰি দিব দিয়াৰ পিছত এনেকৈ পেজ অপেন হ'ব তো ইয়াতে আপুনি আপলোড দি কেনে এতিয়া আপুনি আপলোড ফটো ইয়াতে ক্লিক কৰিব দিয়াৰ পিছত এনেকৈ আহিব তো এনেকৈ ডকুমেণ্টছত আপুনি ক্লিক কৰিব দিয়াৰ পিছত আপুনি ইয়াতে গেলাৰীৰ পৰা আপুনি ফটো লৈ ল'ব পাৰে বাছি ল'ব পাৰে তো ঠিক আছে ইয়াতে মই মোৰ এইখন ফটো বাছি লৈছোঁ তো এইখন ফটো মই বাছি লৈছোঁ এতিয়া মই ক্লিক কৰিছোঁ দিয়াৰ পিছত ইয়াতে আৰু এটা পেজ অপেন হ'ব এনেকৈ হোৱাৰ পিছত হোৱাৰ পিছত এনেকৈ হৈ আছে
তো ইয়াতে মই মোৰ চেনেলৰ লিংকটো মোৰ চেনেলৰ প্ৰফাইলটো এটা মই দিছোঁ অ'কে তোমাৰ চেনেল প্ৰফাইলটো বহাই দিছোঁ তো অলৰেডি মোৰ দিয়া আছে তো আপুনি বেকগ্ৰাউণ্ডটো দিব ঠিক তেনেদৰে আপুনি বেকগ্ৰাউণ্ডটো দিব পাৰে তো এনেকৈ আপোনাৰ চেনেলৰ 50% 60% আপোনাৰ চেনেল এটা খোলা হৈ গৈছে তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকন বটনটো দবাই দিব যেতিয়া মই নতুন নতুন ভিডিঅ' দিম আপোনালোকে পাই যাব আৰু যিটো চেনেল ভেৰিফিকেশ্যন কেনেকৈ কৰে আৰু চেনেলৰ এক্সেছ একাউণ্ট কিদৰে খোলে তো মই নেক্সট ভিডিঅ'টো জনাই দিম চাই থাকিব মোৰ চেনেল SD Assamese এণ্টাৰটেইনমেণ্ট আৰু সকলোৱে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া থেংক ইউ